BH কলেজ অৰ্থাৎ বৰপেটা ৰোড হাউলি মহাবিদ্যালয়ৰ ফৰ্ম ফিলআপ লাষ্ট ডেট কিমান, মেৰিট লিষ্ট কেতিয়া আহিব আৰু এডমিশ্যন কেতিয়া হ'ব এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক জনাম। স্ক্ৰীনত আপুনি দেখা পাইছে এডমিশ্যন নোটিছ ফৰ TTC ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছেছ আৰ্টছ কমাৰ্চ ছায়েন্স এণ্ড BBA সেশ্যন 2022-23। আপুনি এক নম্বৰত দেখা পাইছে অপেনিং অফ এডমিশ্যন পৰ্টেল ফ্ৰম 28/6/2022 টু 7/7/2022। ফৰ্ম ফিলআপ আৰম্ভ হৈছে 28/6/2022 তাৰিখত আৰম্ভ হৈছে আৰু এইটো শেষ হ'ব 7 জুলাই 2022 তাৰিখত এইটো ফৰ্ম ফিলআপ শেষ হ'ব। আৰু আপুনি 2 নম্বৰত দেখা পাইছে ডিসপ্লে অফ মেৰিট লিষ্ট ইন দ্য কলেজ ৱেবছাইট এণ্ড নোটিছ বৰ্ড। আপোনাৰ মেৰিট লিষ্ট ৱেবছাইটতো পাব আৰু নোটিছ বৰ্ডতো আপুনি মেৰিট লিষ্ট পাই যাব। আৰু এই মেৰিট লিষ্টটো দিব 9 জুলাই 2022 তাৰিখত 4টা বজাত দিব মেৰিট লিষ্ট। আপুনি 3 নম্বৰত দেখা পাইছে ডেট অফ এডমিশ্যন মেৰিট লিষ্ট অহাৰ পিছত আপোনাৰ এডমিশ্যন হ'ব 12 জুলাই 2022 তাৰিখত আপোনাৰ এডমিশ্যন হ'ব ফ্ৰম 10 AM অনৱাৰ্ডছ। আপোনাৰ 10 বজাৰ পৰা এডমিশ্যন আৰম্ভ হৈ যাব। সো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।